हायुङारि मानास हाग्रामायाव जिप साफारि हानजा हटेल एस'सिएशन गाइड एसोसिएशन ड्राइभार हानजा लोगोसे गोबां हानजाफोरनि खौरां मेल मानासनि प्लडरिकेन कटेजआव खुंफुंनाय खौरां मेलाव एरिया डाइरेक्टर आरो डिभिजनेल अफिसारनि हेंथायै गसंथादों माखासे दल संगठनफोरा हायुङारि मानास हाग्रामायाव जायगानि आरो गुबुन गुबुन जायगानिफ्राय फैनाय दावबायारिफोरनिफ्राय दावबायनायनि बेसेनखौ बारायनायनि सायाव बे खौरां मेलखौ लानाय जादों। बेनिखायनो गाबोन सुनिबार खालि गासै दल संगठन जेरैहाय जिप साफारि हानजा हटेल एसोसिएशन गाइड एसोसिएशन ड्राइभार हानजा एडिसि आरो गासै फरायसा हानजा जेरै एबसु आसु आसा एबिएमसु खौसेयै दरनानि हाबाफारि लादों। बेनिखायनो गाबोन सानसेनि थाखाय जिप साफारि बन्द जागोनखौ मिथिहोदों। जिप साफारि हानजाया बेसेन बारायनायनि जाहोनाव दावबायारिफोर फैनाया खमायनायजों लोगोसे दावबायग्रा एरियानि लोगोसे नांजाबनाय माखासे लज हटेल बायदि माखासे फालांगिरिफोरा जोबस्रांनायनि लामायाव मख'नो गोनांदि थांनाय बोसोरनैयाव कभिड-19 बेरामनि थाखाय हायुङारि मानास हाग्रामानि सायाव सोनारनानै मावनाय फालांगिरिफोरा गोबां खहा जादोंमोन। যোৱা 5 জুলাইত আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল সেক্ৰেটাৰীৰ পৰা এখন অৰ্ডাৰ ওলাইছে আৰু মানাস ৰাষ্ট্ৰীয় উদ্যানৰ যিটো এণ্ট্ৰি ফিজ সেইটো যথেষ্ট চেঞ্জ কৰিছে। মই এমাউণ্টবিলাক কৈ আছোঁ আপোনালোকক, মানে 100 টকাৰ পৰা 600 টকা হৈছে এজন মানুহৰ পাৰ্ক এণ্ট্ৰি ফিজ। এখন গাড়ী 300 টকা আছিলে, 300 টকাৰ পৰা 900 টকা হ'ল এণ্ট্ৰি ফিজ। 11 ৰাইড 450 আছিলে যোৱা বছৰ আৰু সেই এমাউণ্টটো গৈ 1400 হ'ল। আৰু এই ক্ষেত্ৰত বিঙে বা টুৰিজিমৰ ষ্টেক হোল্ডাৰ আমি জীপ চাফাৰী এছ'চিয়েশ্যন, হোটেল এছ'চিয়েশ্যন, মিউজ, বিভিন্ন মাউজি কেন্দ্ৰী, আসু, আছা, আপচু, এবিএমচু বিভিন্ন সংগঠনে ইয়াক আমি মানে বিৰোধী কৰিছোঁ, আমি একচেপ্ট কৰিব খোজা নাই। আৰু ইয়াৰ কাৰণটো হ'ল এটাই, আমি মানাছখন 2006 চনৰ পৰা আজি 2022 আমি দেখা পাইছোঁ যথেষ্ট কম সংখ্যক টুৰিষ্টে আমাৰ মানাসৰ বিষয়ে জানে আৰু নতুনকৈ ইয়াত টুৰিষ্ট আহিব ধৰিছে। আৰু ইয়াত হোমষ্টে বা গেষ্ট হাউচ 2500 টকা থকা টুৰিষ্টও আহে এটা ফেমিলি। আৰু যদি 1200 বা 1500 টকাত থকা গেষ্টে এটা জীপ চাফাৰী কৰিব লগা হয় তেতিয়াহ'লে 6,000 পৰা 7,000 টকা খৰচ হ'ব। আৰু ইয়াৰ ফলত সিহঁতে মানাছ অহাটোৱে বন্ধ কৰিব আমাৰ যিটো অনুভৱ। আৰু কাৰণ অসমত ৱাইল্ড লাইফৰ অভাৱ নাই, 7খন নেশ্যনেল পাৰ্ক, 18খন ৱাইল্ড লাইফ চেঞ্চুৰী আছে। তো মানাছ ডিপ্ৰাইভ আমাৰ যিটো লোকেল ৰেভিনিউটো আমাৰ যথেষ্ট সংখ্যক কমি যাব। আৰু যিখিনি আমাৰ আনএমপ্লয়ড ইউথে জীপ চাফাৰী চলাই ফেমিলি চলাই আছিলে, প্ৰায় মোৰ দেন 200 জিপচি আছে, সেইখিনি মানুহৰ ইকনমি হ'লে ডেফিনেটলি মানাছৰ ওপৰত এটা বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। হয়তো গছ গছনি কাটিব পাৰে, 2-এটা হৰিণী বা তেনেকুৱা বস্তু স্বীকাৰ কৰিব পাৰে। তো আমি এই সংক্ৰান্তত আজি BTC চৰকাৰক জনাব খুজিছোঁ, এই যিটো অৰ্ডাৰ ওলাইছে সেইটো যেন বাতিল হয়। আৰু সেই সংক্ৰান্তত অহাকালি আমি ৰাতিপুৱা এটা প্ৰতিবাদী কাৰ্যসূচী আছে 8 বজাত ছেকেণ্ড গেটত, আৰু সকলো ৰাইজে আমাক সহযোগিতা কৰিব বুলি মই আশা কৰোঁ। এইটো একজেক্টলি যিটো অৰ্ডাৰ অনুযায়ী পাইছোঁ এইটো BTC ছেক্ৰেটেৰিয়েট। ডেফিনেটলি ইয়াতে চিফ বা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিজন EM তেখেতে এই বিষয়ে জ্ঞাত, আৰু আমাৰ পাৰ্ক অথৰিটিয়ে এই প্ৰপ'জেলটো পঠাইছিলে। আমাৰ যিটো একচুৱেলি 2015 আগলৈকে যিখন চৰকাৰ আছিলে তেখেতসকলে এনেকৈ চেঞ্জেছ যেতিয়া ৰেভিনিউ কৰা হৈছিল আমাৰ লগত কথা বতৰা পাতি কৰিছিল। কিন্তু এই যিটো সিদ্ধান্ত ল'লে তেখেতসকলে, আমাৰ ইয়াতে কোনো ষ্টেক হোল্ডাৰ, NGO, কোনো টুৰিজিমৰ লগত জড়িত মানুহৰ লগত এই বিষয়ে আমাৰ লগত কথা পতা নাই। মানে 100 টকাৰ পৰা 600 টকা হ'ল। মই এটা উদাহৰণ দি আছোঁ, বহুত খেলি মেলিলে আৰু আনডিচিপ্লিন। মানে বন্ধ বাৰত যদি আহে, বিনা বন্ধ বাৰত যদি আহে, মই উদাহৰণ যদি দিওঁ, মানডে টু ফ্ৰাইডে যদি আহে এখন গাড়ী এজন টুৰিষ্টৰ এণ্ট্ৰি ফিজ 300 টকা, ছেটাৰডে যদি আহে 400 টকা, আৰু যদি মথনগুৰি যায় তেতিয়াহ'লে আৰু 200 টকা এডিশ্যনেল। মানে অল টোটেল যদি এজন গেষ্টে বাছবাৰীৰ পৰা মথনগুৰি ভিজিট কৰে তেতিয়াহ'লে 600 টকা খৰচ হ'ব, যিটো ইয়াৰ আগতে 100 টকা আছিল। আৰু গাড়ী এখনৰ 300 টকা আছিলে, 300ৰ পৰা 200 টকা বাঢ়িল যদি শনিবাৰে যায়, শনিবাৰ ৰবিবাৰ বা হলিডে। তাৰোপৰি গাড়ীখন যদি আৰু মথনগুৰি ভিজিট কৰে তেতিয়াহ'লে এডিশ্যনেল আৰু 300, এইটো টোটেল 900। তাৰমানে 5জন-6জন যদি গেষ্ট মথনগুৰিত যায়, ইনক্লুডিং অল যদি মই আপোনাক হিচাপ কৰোঁ, তাৰ খৰচ হৈ আছে 7,500 টকা, যিটো যোৱা বছৰ 3200 বা 3300ৰ ভিতৰত হৈছিল। বহুত এক্সপেঞ্চিভ। ডে ভিজিট কমিব, ডে ভিজিট হ'লে আমাৰ লোকেল ইউথ যিবিলাকে গাড়ী কিনিছে নিজৰ ফেমিলি ৰান কৰিম বুলি, তো সেইবিলাকে ভাড়া নাপাব, আৰু ভাড়া নাপালেতো অফছেট হ'ব ইয়াৰ ওপৰত, আৰু বিভিন্ন বেয়া কাৰ্য লিপ্ত হ'ব পাৰে।
যথেষ্ট 2 বছৰ আমি কোভিডৰ কাৰণে আমি কোনো টুৰিজিম চলাই নাই, বেন আছিল, অমিক্ৰণ আহিল কোভিডৰ পিছত, তাৰপিছত ছিজন চলা নাই। 2 বছৰত জাষ্ট আমাৰ আপত্তি নাছিল যে 2015ত চেঞ্জ কৰা হৈছিল ৰেভিনিউ 50 টকাৰ পৰা 100 টকা। 2022 মানে 100 টকাৰ পৰা ডাইৰেক্ট 600 টকা, 300ৰ পৰা তো 900 টকা, 450 হাতীৰ পৰা 1400 টকা, এইটো টু মাছ হাই আৰু সেইটো টুৰিজিমত সাংঘাতিক এফেক্ট পৰিব আমি চিয়'ৰ, আৰু সেইকাৰণে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। গভৰ্ণমেণ্টে যোনটো নেকি সিদ্ধান্ত গ্ৰহণ কৰিছে এইটো টোটেলি আমি মানিব পৰা নাই আৰু এইটো কোনো পধ্যে আমি নামানো, কাৰণ চৰকাৰে একপক্ষভাৱে সিদ্ধান্ত গ্ৰহণ কৰি আমাক জোৰ জবৰদস্তি এই কোৰটো মানে জাপি দিছে, সেইটো কিন্তু কেতিয়াও আমি মানি নলওঁ। সেইটোৰ কাৰণে আমি অহা কাইলৈ আমাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু ইয়াৰ জৰিয়তে যোনটো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে এইটো অতি শীঘ্ৰে বাতিল কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমি ইয়াতে দেখিছোঁ যিজন আমাৰ ইয়াতে ডাইৰেক্টৰ জইন কৰিলে তেওঁ কোনো ধৰণৰ আমাৰ ইয়াতে স্থায়ী বাসিন্দাসকলৰ লগত, স্থায়ী NGOসকলৰ লগত বা বিভিন্ন যিসকল মানে ইয়াতে মানাসত মানে সেৱা কৰি আহিছে বা কাম কৰি আছে তেওঁলোকৰ লগত কোনো ধৰণৰ যোগাযোগ নাই আৰু তেওঁলোকে একপক্ষভাৱে তেওঁলোকক অমান্য কৰি তেওঁ নিজৰ খেয়াল খুচিমতে মানে তেওঁলোকে কৰ বৃদ্ধি কৰিবলৈ লৈছে। সেইটো আমি ধিক্কাৰ জনাইছোঁ, এইটো আমি কোনো পধ্যে নামানো। যদি চৰকাৰে সঁচাকৈ মানাসখন বচাব খুজিছে, মানাসখন ডেভেলপমেণ্ট কৰিব বিচাৰিছে, আমি সহযোগিতা কৰিম, কিন্তু এনেকুৱা নহয় যে তেওঁলোকে কৰ জাপি দি ইয়াতে মানে টুৰিজৰ পৰা যিসকল অহা আছিলে তেওঁলোকক মানে একপক্ষভাৱে তেওঁলোকক মানে কৰৰ বোজা দি তেওঁলোকক মানে ইয়াৰ পৰা খেদি পঠিওৱাৰ নিচিনা হ'ব। কাৰণ ইতিমধ্যে আমি গম পাইছোঁ যোৱাকালি যেতিয়া নেকি এজন গেষ্ট আহি ইয়াতে ৰেভিনিউ কাটি গ'ল, তেওঁ নিজে মুখৰ পৰা কৈ গ'ল যে আমাৰ ইয়াতে বহুত বৃদ্ধি হৈছে, আমি পুনৰবাৰ ইয়াতে মানাসত নাহোঁ বুলি। তো সেইটো সাংঘাতিক ধৰণে আমাৰ কাৰণে মানে দুখজনক আৰু ভৱিষ্যতৰ কাৰণে এইটো এটা সকিয়নি। গতিকে চৰকাৰক আহ্বান কৰিছোঁ, সঁচাকৈ যদি আপোনালোকে মানাসত দাঁতিকাষৰীয়া হিচাপে বা মানাসক ডেভেলপ কৰিব বিচাৰে সকলোকে লৈ এটা সিদ্ধান্ত উপনীত হওক আৰু ইয়াৰ জৰিয়তে আপোনালোকে আগবাঢ়ক, আমি সকলোৱে সহযোগিতা কৰিম আৰু ইয়াতে যদি আপোনালোকৰ একপক্ষভাৱে সিদ্ধান্ত গ্ৰহণ কৰি আপোনালোকে চলাব বিচাৰে তেতিয়াহ'লে কিন্তু আমি কোনো পধ্যে নামানো। গণতান্ত্ৰিক আন্দোলন হ'ব আৰু যেতিয়ালৈকে বাতিল নহয় তেতিয়ালৈকে গণতান্ত্ৰিক আন্দোলন চলি থাকিব। আমি নিশ্চয়কৈ আহ্বান জনাব বিচাৰিছোঁ, ইমান দিনে যেতিয়া মানাস ওপেনিং কৰা হয় তেতিয়াহ'লে তেওঁলোকে গোটেই NGO বা বিভিন্ন দল সংগঠনক ইয়াতে মাতি তেওঁলোকে মানে মুকলি কৰা হয়। ৰাজহুৱাভাৱে মানে তেওঁলোকে কয় যে এইটো মানাসৰ এম্বেচেডাৰ হ'ল মানাসৰ মানুহে, নিজে সংৰক্ষণ কৰিব লাগিব, নিজে তেওঁলোকে চোৱা চিতা কৰিব লাগে, তেতিয়াহে মানাসখন ডেভেলপ হ'ব। কিন্তু আজি যোনটো নেকি কৰ জাপি দিলে সেইটোৰ ক্ষেত্ৰত কিয় মানে চৰকাৰে গুৰুত্ব নিদিলে? গতিকে চৰকাৰক আহ্বান জনাইছোঁ, সঁচাকৈ যদি আপোনালোকে মানাসখন বচাব খুজিছে, মানাসখন ডেভেলপ কৰিব বিচাৰিছে, আপোনালোকে পৰিৱৰ্তন কৰক আৰু যোনটো সিদ্ধান্ত লৈছে এইটো একপক্ষভাৱে হৈছে, আমি কেতিয়াও মানি নলওঁ। नोंथाङा देहानि सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? गावनि देहानि सानाय सुनाय बेरामखौ लानानै दुखुआव दं नामा? मोनसे गोजोनथाव खौरां, नोंथांनि देहायाव बायदि रोखोमनि सानाय सुनाय दंब्ला नोंथाङा जिंगा दासि। SI निउर' थेरापि, बेयाव नोंथाङा गावनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। सिं सानाय, आफादावदै सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना बायदि बायदि गोबां रोखोमनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। SI निउर' थेरापिया चिरां जिल्लानि बेंटल गलानं बायाव दं आरो बे SI निउर' थेरापियाव नोंथाङा गासै देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। गोबां मिथिनो थाखाय 7620160459 जानबुं अनजिमायाव जगाजग खालामनो हागोन।